হেল্ল' কৃষক বন্ধুসকল, ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুপ্ৰভাততে আপোনালোকক এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। আমাৰ মাজত আছে মৰিগাঁৱৰ আব্দুল কাদিৰ। তেখেতে মোৰ ইউটিউব চেনেলৰ জৰিয়তে মোৰ লগত পৰিচয় হৈছিল। তাৰপিছত তেখেতে মোৰ ইয়ালৈ আহিলে কেটফিছ প্ৰজেক্টৰ সম্পৰ্কে কিছু কথা জানিবলৈ। গতিকে আমি তেখেতে এই 4 দিন আমাৰ লগত থাকিলে। কেটফিছৰ সম্পৰ্কে কিছু কথা মই যিখিনি জানো সেইখিনি মই তেখেতক অৱগত কৰিলোঁ। আৰু মই যিহেতু কোনো চাইণ্টিষ্ট নহয়, নাইবা ফিচাৰী ডিপাৰ্টমেণ্টৰ মানুহ নহয়, এজন সাধাৰণ কৃষক। খেতিৰ জৰিয়তে যিখিনি অভিজ্ঞতা আৰু যিখিনি জ্ঞান পাওঁ সেইখিনিকে মই যাতে খেতিয়কসকল অনুপ্ৰাণিত হয় তাৰ বাবে মই চেষ্টা কৰোঁ ইউটিউবৰ মাধ্যমেৰে কিছু প্ৰেৰণা দিবৰ কাৰণে। আমি আপোনালোকক দেখাই আছোঁ, এইটো আমাৰ কেটফিছ হেচাৰী প্ৰজেক্টৰ এটা সংসদৰ পদ্ধতি বুলি কয়। ইয়াতে আমি উইদাউট অক্সিজেন আৰু হেৰি নিদিয়াকৈ আপোনাৰ কোনো উইদাউট ইলেক্ট্ৰিচিটি কেনেকৈ আমি মাছ পুহিব পাৰোঁ এটা নমুনা ইয়াতে ৰাখিছোঁ। সদ্যহতে আমাৰ ইয়াতে মাদাৰবিলাক আছে, এই মাদাৰৰ পৰা আমি লৈ পেলাই পোৱালি জগাইছোঁ। আমাৰ এটা চিম্পল টেকন'লজি ইয়াতে আছে, এইটো আপোনালোকে চাব পাৰে। এইটো এটা চিম্পল টেকন'লজি। এই বাকচবিলাকতে আমি শিঙি মাছৰ প্ৰজনন ঘটাই ইয়াতে আমি কণী পৰাওঁ। কাৱৈ মাছৰো প্ৰজনন ইয়াতে আমি অৰ্নামেণ্টেল লেমন আমি লিখি ৰাখিছোঁ ইয়াতে, অৰ্নামেণ্টেল। তাৰপিছত এইটো হৈছে পাত যেনেকুৱা গুটিও তেনেকুৱা। এই নেমুটো খাবলৈ যথেষ্ট ভাল হয়, চিটলেছ, কিন্তু ইয়াত গুটি নাথাকে। আৰু এইজোপা লগাই থোৱা ধৰক আপোনাৰ ফুলো হ'ল দুইটাই বহুতো আজি 4 দিন 5 দিনে হৈছে ইয়াতে পানী হৈছে। আগতে আমাৰ ইয়াতে পানী নহয়, খুব দেৰিকৈ হয়। এইবাৰ আৰু পানী নাই। হ'লেও আব্দুল কাদিৰ ভাই আমাৰ ইয়াতে নিজে পোৱালি জগালে। পোৱালি জগাই ইয়াতে মেলি দিলে। আজি আপুনি ইয়াতে আহি পেলাই পোৱালিবিলাক জগালে। চিম্পুল এটা মেথড। এই মেথডটোৰ দ্বাৰা আপুনি উপকৃত হ'বনে নহ'ব এই কথাটো আপুনি অলপমান জনালে ভাল হয়। আপোনাৰ পৰা জানিব বিচাৰিছোঁ। সেইখিনি কৰিবলৈ মই ভালেই পাইছোঁ। আৰু পোৱালিকেইটা জগালোঁ, জগাই পেলাই মই নিজেই তাৰপৰা আনি পুখুৰীত এৰিলোঁ। পোৱালিকেইটা ভালেই হ'ল। তেখেতে ধৰক ইমানখিনি তেখেতৰ কথা কোৱাৰ অভ্যাস নাই। তেখেত এজন সাধাৰণ কৃষকে। তেখেতে কলিকতাতো বহুত ভালেমান দিন আছিলে। অকণমান কৰি দিয়ক যাতে কৃষকসকলে গম পায়। প্লেংটনটো আপুনি যেতিয়া ডিমৰ পৰা পোৱালিটো কেনেকৈ পোৱালি হেচিং কৰাৰ এসপ্তাহৰ পৰা আগতে আমি প্লেংটনৰ প্ৰচেছিংটো কৰিব লাগে। আগৰ ভিডিঅ'ত আপোনালোকক এই কথাবোৰ কোৱা নাছিলোঁ। গতিকে তেখেতে আহিছে, তেখেত এজন ফাৰ্মাৰ, প্লেংটন মেকিঙৰ সম্পৰ্কে তেখেতৰ জ্ঞান আছে, যিহেতু তেখেতে কলিকতাতো আছিলে। গতিকে তেখেতে আপোনালোকক কৈ আছে, আপোনালোকে যেতিয়া প্লেংটনটো বনাব, তেখেতে ক'বলৈ অলপ অসুবিধা পাইছে, কথা কোৱা অলপ অভ্যাস নাই। মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে মৰ্টনৰ বৈয়াম নাইবা বাকেট এটা ল'ব। সেই বাকেটটোত পানী ভৰাব, প্ৰায় তৃতীয়াংশ 3 আঙুলমান কম থাকিব লাগে, কম থাকিব লাগে যাতে উশাহ নিশাহ পায়। তাতে আপোনালোকে কলৰ এইটো বাকলিটো, পকা কলৰ বাকলিটো আপোনালোকে তাত তিয়াই পেলাই আপোনালোকে মাৰ্কিন কাপোৰে মুখখন বান্ধি থ'ব। আৰু তাতে কলৰ বাকলিটো দিয়াৰ পিছত গাখীৰ দিব লাগিব, অলপ গাখীৰ দিব, দি পেলাই এইটো মুখানিখন বান্ধিব। বান্ধি পেলাই আপোনালোকে হাৱা বতাহ ৰ'দ পোৱা এনেকুৱা কোনোবা এজোপা গছৰ তলত আপোনালোকে ৰাখি দিব। তেতিয়া তাতে হাজাৰ প্লেংটন আপোনাৰ এসপ্তাহৰ ভিতৰত বনিব। এয়াৰ লেয়াৰিং বুলি কয়। ধৰক আপোনাৰ এজোপা নেমু গছ আছে। এই নেমু গছজোপা এতিয়া আমি এইটো আজি 22 দিনমান হৈছে, এইবিলাক পুলি ওলাই গ'ল ধুনীয়াকৈ। এইটো এয়াৰ লেয়াৰিং মেথড বুলি কয়। যিহেতু আমি এইটো মাদাৰ ব্ৰাঞ্চ লৈছোঁ,
কাৰণে এই মাদাৰ ব্ৰাঞ্চ লোৱাৰ কাৰণে ই 6 মাহতে মানে ইয়াৰ পৰা প্ৰডাকশ্যন আহিব আৰু এবছৰ বয়সত মাৰ্কেট ভেলু আহিব, তাৰমানে প্ৰডাকশ্যন শুৰু হ'ব। এই নেমু ডাল ধৰা আপোনাৰ 4-5টামান পদ্ধতি আছে। তাৰ ভিতৰতে এটা অন্যতম পদ্ধতি হৈছে এইটো এয়াৰ লেয়াৰিং বুলি কয়। গতিকে ভেলু এডিশ্যন মানে মই নেমু খেতিটো কৰিছোঁ অকল নেমুৰ পৰাই নহয়, নেমুৰ পৰা যদি মই 1 লাখ টকা পাওঁ, এইবিলাক ডাল এটা সময়ত কাটি দিব লাগিব, অভাৰ ডাল। গতিকে আমি এই এয়াৰ লেয়াৰিং পদ্ধতিত যদি আমি ডালটো ধৰোঁ, এটা ডাল মোৰ 40ৰ পৰা 50 টকা বিক্ৰী হ'ব। গতিকে আপোনাৰ ফাৰ্মখনত থকা বস্তুবিলাক আপুনি কেনেকৈ ভেলু এড কৰিব, এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি মই পেলাই থাকোঁ, ইয়াতে কোনো ভেলু নাই। যদি মই ডালটো এয়াৰ লেয়াৰিং কৰি ধৰাৰ কাৰণে ইয়াৰ মই এটা ভেলু এটা মানে পাম, মূল্য এটা পাম। মানে এই মূল্যটোৱেই গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত আছে। আমি গ্ৰাম্য অৰ্থনীতি বুলি কওঁ। গ্ৰাম্য অৰ্থনীতি ক'ত আহিব? গাঁৱত থকা যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু আমি নিৰীক্ষণ কৰি পৰ্যবেক্ষণ কৰি যদি তাক বিভিন্ন মাৰ্কেটিং মূল্যৰ লগত যদি আমি এডজাষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে গ্ৰাম্য অৰ্থনীতি সবল হ'ব। এই আমটো আপোনাৰ অম্ৰপালি হয়, কিন্তু অম্ৰপালি অৰিজিনেল হয় না নহয়, মই এইটো আনোতে মই অম্ৰপালি বুলি আনিছিলোঁ। আমটো কিন্তু ইয়াৰ খুব চামটো সৰু, তাৰপিছতে ইয়াতে মানে হেৰি নাই, আপোনাৰ মানে ভিতৰত মানে নোম নাই, মানে নোম নাথাকে আৰু খাবলৈ বহুত ধুনীয়া হয়, ভিতৰতো মানে লাল হয়। এতিয়া পাৰিবলৈ হ'ল আৰু এতিয়া ধৰ আমি যদি গছতে পকিব দিওঁ, এই আমটো মাৰ্কেটত বেছিদিন লাষ্টিং নকৰে। যদি আমি ইয়াক বিভিন্ন পদ্ধতিৰে পকাওঁ, তেতিয়াহ'লে মাৰ্কেটিং হেৰি হ'ব। কিছুমানে বহুত কিবাকিবি ধৰক আপোনাৰ মেডিচিন দি পেলাই পকাই দিয়ে, যিটোৰ কাৰণে মানে আমটো মানে বিষাক্ত হয় বুলি মানুহে কয়। আমি যদি এইটো যদি খোৱা চ'ডা বা কাপোৰ ধোৱা চ'ডা আৰু নিমখ এইকেইটা যদি আমি মিলাই পেলাই এটা টেংকিত পানী বনাই লওঁ, এই পানীত যদি আমি আমটো ডুবাই দিওঁ, মানে আধা ঘণ্টামান 20 মিনিটমান থ'ব পানীত, সেইটো পানীত থৈ পেলাই যদি আমি গুচাই পেলাই কাৰ্টুনত দিওঁ, তেতিয়াহ'লে অট'মেটিক আমটো ধুনীয়াকৈ 3-4 দিনত পকি আহিব। আৰু সেই আমটো আপুনি মাৰ্কেটত 10ৰ পৰা 12 দিনলৈকে বেচিব পাৰিব। তেতিয়া কি হয়, একেলগেতো গছত আপোনাৰ চব আম নপকে, কিন্তু গোটেই আমখিনি আপুনি একেলগে পকাব পাৰিব। গতিকে আম পকোৱা এটা এইটো অৰ্গেনিক বুলিয়ে ক'ব লাগিব, যিহেতু নিমখ আৰু কাপোৰ ধোৱা চ'ডা বা খোৱা চ'ডা এইকেইটা পানীতে তিয়াব, গতিকে এইটোৱে মানুহক এফেক্ট নকৰে। আজিকালি বিভিন্ন ধৰণৰ কল পকোৱা মেডিচিনবিলাকে দি দিয়ে, যিবিলাকে মানে মানুহৰ শৰীৰত এফেক্ট কৰে। গতিকে আপুনি খেতি কৰি লাভান্বিত হ'ব পাৰিব। ভৱিষ্যতে কল পকালে সেইটো পদ্ধতিৰে আপুনি কলখিনি পকাব বা আমখিনি পকুৱাব পাৰিব। কিন্তু মেচিউৰ্ড হ'লে মানে আমটো মিঠাটো আহিব। গতিকে মেচিউৰ্ড আমটোকে আপুনি পকোৱাটো আমি প্ৰযোজ্য বুলি ক'বলৈ বিচাৰোঁ মানে।